মুখৰ পৰা ওলাই যোৱা শব্দ, পাৰ হৈ যোৱা সময় আৰু ভাঙি যোৱা ভৰসা, এই তিনিটা পুনৰ কেতিয়াও ঘূৰি নাহে। যিজনে আন্ধাৰৰ মাজেৰে পাৰ হ'ব পাৰিছে তেওঁ এইটো কথা ভালদৰে বুজি পায় যে যেতিয়া একোৱেই দেখা পোৱা নাযায় তেতিয়া কি কি দেখা পোৱা যায়। বন্ধুসকল, মানুহে আপোনাক গুৰুত্ব তেতিয়াই দিব যেতিয়া নেকি আপুনিও তেওঁলোকৰ দৰেই আওকাণ কৰিবলৈ লয়। দুখ অহাৰ আগতেই দুখী হোৱা লোকজনে জীৱনত জোখতকৈ বহুত বেছি দুখ ভুগিবলগীয়া হয়। খং কৰাটো বেয়া কথা, কিন্তু য'ত প্ৰয়োজন হয় ইয়াক দেখুৱাবই লাগে, নহ'লে বেয়া কাম কৰা মানুহবিলাকৰ এইটো অনুভৱেই নহ'ব যে তেওঁ বেয়া কাম কৰি আছে আৰু তেওঁ সদায় বেয়া কামেই কৰি থাকিব। জীৱনত বহুত ভুল হৈছে মোৰ, কিন্তু যিটো ভুল মানুহ চিনি পাওঁতে হ'ল মোৰ, তাৰ বাবে আজিও পস্তাই আছোঁ মই। যেতিয়া সম্বন্ধবোৰে তোমাক কন্দুৱাবলৈ আৰম্ভ কৰে তেতিয়া তুমি সেইবোৰক ইগনোৰ কৰিবলৈ আৰম্ভ কৰা। জীৱনটো তেনেই সহজ হৈ পৰিব তেতিয়া। মানুহে এনেকৈ কয় যে কাৰোবাৰ কথা বেছিকৈ ভাবিলে তেওঁ আমাৰ সপোনত আহি যায়। তেন্তে কাৰোবাক আমি ইমানকৈ বিচাৰিলেও তেওঁ আমাৰ জীৱনলৈ কিয় নাহে? উচিত সময় আৰু উচিত দিশৰ যদি আমাৰ জ্ঞান নাথাকে তেন্তে উদয় হোৱা সূৰ্যটোকো আমি ডুব যোৱা সূৰ্য যেন দেখা পাওঁ। প্ৰশংসা লাগিলে যিমানেই কৰক, কিন্তু অপমান সদায় ভাবি চিন্তি কৰিব লাগে। কেৱল দুটা কথাৰ বাবেই মানুহে সকলো সম্বন্ধক হেৰুৱাই দিয়ে। এটা হৈছে ভুল বুজাবুজি আৰু আনটো হৈছে মানুহৰ অভিমান। আনক ঘৃণ কৰিলে কি পাবা তুমি? সদায় প্ৰেম, আনন্দ আৰু সুখেৰে জীয়াই থাকিবলৈ শিকা, কাৰণ এই পৃথিৱীখন না তোমাৰ ঘৰ হয় আৰু না মোৰ ঘৰ হয়। মনত ৰাখিবা এটা কথা, দ্বিতীয়বাৰ সুযোগ কেৱল কাহিনীতহে দিয়া হয়, জীৱনটোৱে নিদিয়ে। বিশ্বাস ৰাখিবা, উপাৰ্জনৰ সিদ্ধান্ত আমাৰ সিদ্ধান্ততকৈ বহু গুণেই ভাল। তোমাক হিংসা কৰাবোৰক বা তোমাক দেখি জ্বলি থকাবোৰক কেতিয়াও বেয়া নাপাবা তুমি, কাৰণ তেওঁলোকেই হৈছে সেইবোৰ লোক যিবোৰে নেকি তোমাক এইটো অনুভৱ কৰায় যে তুমি তেওঁলোকতকৈ বহুত ভাল আৰু এজন সফল ব্যক্তি। ভুল কৰিলে ক্ষমা কৰি দিয়া হয়, ধোকা দিয়াজনক নহয়। যিজনৰ নিজৰ হৃদয়খন প্ৰেমেৰে ভৰি থাকে তেওঁ আনৰ হৃদয়খনকো প্ৰেমেৰে ভৰপূৰ কৰিবলৈ সক্ষম হয়। যদি সময়ত বেয়া অভ্যাসবোৰ বদলোৱা নাযায় তেন্তে আপোনাৰ বেয়া অভ্যাসবোৰে আপোনাৰ সময়ে বদলাই দিব। কাৰোবাক প্ৰেম কৰাটো যিমান সহজ হয় তেওঁকেই প্ৰেম কৰি থকাটো সিমানেই টান হয়। আৰু এইটোৱে সেইখিনি সময় যেতিয়া নেকি আমি গম পাই যাওঁ যে আমাক কোনে সঁচা ভাল পায়। ধন টকা পইচাৰ দ্বাৰা আমি জীৱনৰ সকলো সা সুবিধাটো কিনিব পাৰিম, কিন্তু জীৱনৰ প্ৰকৃত সুখ ভাল কৰ্মৰ দ্বাৰাহে পোৱা যায়। বন্ধুসকল, যদি মোৰ কথা শুনা তেন্তে পাৰিলে অকলেই থাকিবা। না কোনোবাই তোমাক হাৰ্ট কৰিব আৰু না কোনোবাই কন্দুৱাব, না কোনোবাই তোমাক নিজৰ বনাব আৰু না কোনোবাই তোমাক এৰি দিব। জীৱনটো সকলোৰে লগত আছে, কিন্তু ইয়াত সকলোৱে জীয়াই থকা নাই। যাৰ পৰা আমি একোৱেই আশা নকৰোঁ, প্ৰায় দেখা যায় আমাৰ বিপদৰ সময়ত প্ৰায় সেইজন লোকেই আমাক সহায় কৰিবলৈ আহে। যিজন লোকে আপোনাৰ বেয়া সময়ত আপোনাৰ লগত নাছিল, সেইজন লোকৰ আপোনাৰ ভাল সময়তো আপোনাৰ লগত থাকিবলৈ একো অধিকাৰ নাই। লাগিলে যিমানেই প্ৰমিছ নকৰক কিয়, যাব বিচৰাজনে তোমাৰ বাবে কেতিয়াও নৰখে। বন্ধুসকল, প্ৰেম কেৱল তেওঁৰ লগতহে কৰিবা যিয়ে নেকি তোমাক সময় দিয়ে, বাহানা নহয়। মানুহে মোক কয় যে আমি হেনো প্ৰেম ভাবি চিন্তি কৰিব লাগে। আৰে মই তেওঁলোকক কেনেকৈ বুজাওঁ যে ভাবি চিন্তি কিবা প্লেনিং কৰা হয়, প্ৰেম নহয়। মানুহে সঁচাকৈয়ে কয় যে প্ৰেম পাবলৈ ইমান টান নহয়, কিন্তু ইয়াক পাহৰিবলৈ বহুত টান। আমাৰ জীৱনৰ কিছুমান কষ্ট এনেকুৱা হয় যিবিলাকক নেকি আমি কেৱল সহ্য কৰিব পাৰোঁ, কিন্তু কাৰো আগত প্ৰকাশ কৰিব নোৱাৰোঁ। মানুহক নিজৰ হৃদয়ত নহয় বৰঞ্চ অকাদত ৰাখিবলৈ শিকক। আমি কৰা সেইটো ভুল চবতকৈ ডাঙৰ হয় য'ত নেকি আমি কিবা ভুল কৰা বুলি একো অনুভৱেই নকৰোঁ। পুনৰ এবাৰ চেষ্টা কৰিবলৈ কেতিয়াও ভয় নকৰিবা তুমি, কিয়নো এইবাৰ আৰম্ভণি শূন্যৰ পৰা নহয়, তোমাৰ অনুভৱৰ পৰা হ'ব। কাৰোৰে বাবে এখন খোলা কিতাপৰ দৰে কেতিয়াও নহবা তুমি। এয়া এনেকুৱা এটা যুগ য'ত নেকি মানুহে তোমাক পঢ়ি দলিয়াই দিব। আহা দুয়োটাই মিলি আমি এটা বুজা পৰা কৰি লওঁ, আমি এটা সন্ধি কৰি লওঁ যে মোৰ হৃদয়খন তুমি ৰাখি লোৱা আৰু তুমি মোৰ হৈ যোৱা। মই কেৱল তোমাৰেই হয় আৰু গোটেই জীৱনটো কেৱল তোমাৰেই হৈ থাকিম। এনেকৈ কোৱাবোৰে প্ৰায় আমাক এৰি থৈ গুচি যায়। মানুহে কয় যে কবৰৰ ভিতৰত হেনো শান্তিৰে শুব পাৰি। কি যে আচৰিত কথা, এইটো কথাও জীয়াই থকা মানুহে কৈছে।
একোৱে আশা নকৰাকৈ কাৰোবাৰ বাবে অপেক্ষা কৰি থকাটো মোৰ বাবে এইটোৱেই হৈছে প্ৰেম। প্ৰেমত কোনোৱেই বিনা কাৰণত নাকান্দে। যিজনে কাৰোবাক নিজতকৈও বেছি ভাল পাই পেলাই তেওঁহে প্ৰেমত কান্দিবলগীয়া হয়। কাৰোবাক বদলা ল'বলৈ একো মজা নালাগে, কিন্তু নিজে বদলি যোৱাৰ মজাই বেলেগ।